Welcome to Bikul Hussain YouTube channel. Hello viewers, মই বিকুল হুছেইন আৰু আপোনালোকে চাই আছে বিকুল হুছেইন নামৰ YouTube channel. Please channelটো subscribe কৰক আৰু নতুন ভিডিঅ'ৰ notification পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক. আজি মই আনবক্সিং কৰি দেখুৱাম ট্ৰাইপড মোবাইল এণ্ড কেমেৰা ষ্টেণ্ড. ভিডিঅ'টো আগলৈ চাই থাকক. সো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ. মোৰ ভিডিঅ' বনোৱাৰ সুবিধাৰ্থে আজি আনিলোঁ ট্ৰাইপড কেমেৰা এণ্ড মোবাইল ষ্টেণ্ড. এইটো আনিলোঁ অনলাইন মাৰ্কেট পেটিএম মলৰ পৰা আৰু এতিয়া আনবক্সিং কৰিম. ব্লগ আনবক্সিং কৰোঁ. মই এই কেছটোৰে এইটো আনবক্সিং কৰিম. ভিডিঅ'টো চাই থাকক. এইটো ট্ৰাইপডটো বহুত ভাল. এই মোবাইলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আৰু কেমেৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে. দুয়োটা সুবিধা আছে. আৰু এতিয়া মই ট্ৰাইপডটো আনবক্সিং কৰোঁ. চাই থাকক. পেকেটটো বহুত টান, মানে এইটো আৰু ইয়াৰ পেকেটত আৰু একো নাই. এইটো মানে ওপৰত কভাৰ পেকেটটো দি দিছিলে আৰু ইয়াত আছে কিজানি এইটো মেনুৱেল গাইড হ'ব কিজানি. নহয়, এইটো মানে কিমান দাম ল'লে এই চব দি দিছে. মানে ইয়াৰ দাম হ'ল 447 টকা আৰু ইয়াৰ ডেলিভাৰী চাৰ্জ হ'ল 36. এইটো মানে ইয়াত দিয়া নাই. তো এইটোৱে মোৰ এড্ৰেছটো আছে ইয়াত. তো এতিয়া এইটো পেকেটটো খুলি আনবক্সিং কৰোঁ. আৰু ইয়াৰ ভিতৰত এটা দি দিছে বেগটো মানে এতিয়া অপেন কৰোঁ. ভিডিঅ'টো চাই থাকক. এইটো বাকচ আৰু লগতে এটা মানে মোবাইলত লগোৱাৰ কাৰণে এইটো এটা মোবাইল ক্লিপটো দি দিছে যাতে সুবিধা হয়. এইটো কিছুমানৰ দিয়া নাথাকে, কিন্তু দিয়া নাথাকিলে এইটো আপুনি বেলেগকৈ কিনি ল'ব পাৰে. আৰু এইটো মানে স্প্ৰিং চিষ্টেমৰ হেৰি দিছে. আৰু এতিয়া মই বেগটো অপেন কৰি দেখুৱাই আছোঁ. এইটোৱে হ'ল ষ্টেণ্ডটো আৰু ভিডিঅ'টো চাই থাকক. আৰু মানে ইয়াত মিলাব লাগিব, মানে এইটো অলপ বেলেগ দিয়া আছে. তো এইটো মই মিলাই আছোঁ. মানে এইটো এনেকুৱা হ'ব আৰু মানে ক্লিপটো লগাব লাগিব ইয়াত. আৰু বাকীখিনি মই খুৱাই আছোঁ. মানে এইটো লক চিষ্টেম আছে যাতে মানে লুজ নহয়. এনেকৈ মানে দীঘলো কৰিব পাৰি, সৰু কৰিব পাৰোঁ.
আৰু এইটো মানে ক্লিপটো এনেকৈ লগাব লাগিব ইয়াত স্ক্ৰুপ আছে স্ক্ৰুপটোত মই দেখুৱাই আছোঁ এইটোৱে আছিল ষ্টেণ্ডটো ইয়াত মোবাইলটো এনেকৈ লগাই ল'ব পাৰিব আৰু মানে ই এনেকৈ ঘূৰাই মিলাব পাৰিব আৰু ই মানে যিমানখিনি লম্বা লাগে সিমানখিনি এইটো মানে তিনিটা কৰিব পাৰিব ষ্টেণ্ডটো বহুত দীঘল হয় মানে সৰু কৰি থোৱা থাকে এনেকৈ চাওক আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে নতুন নতুন ভিডিঅ' পাব পাৰে আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক আজিলৈ এইখিনি